হেল্ল' গাইজ, আজি আমি গৈ আছোঁ তীৰ্থনগৰী হাজোলৈ আৰু এয়া আমি গাড়ীত বহি ল'লোঁ আৰু এতিয়া আমি গৈ আছোঁ আৰু গৈ আহি পাই গ'লোঁ আমাৰ গন্তব্য স্থান। আৰু এয়া আমি আহি পায়েই এয়া তুলসীৰ মালা, ধানৰ মালা এনেকৈ এইদৰে আমি লৈ ল'লোঁ, চাকি ধূপ ল'লোঁ আৰু এয়া আমি গৈ আছোঁ পূজা কৰিবলৈ। আৰু এয়া আমি বহিলোঁ অলপ টাইম, ইমানেই ভাগৰ লাগিলে ষ্টেপকেইটা বগাই। আৰু এয়া প্ৰসাদ ধুলোঁ, প্ৰসাদ ধুই মেলি আমি পূজা কৰিলোঁ আৰু সেইদিনাখন ইমানেই ভিৰ আছিলে নহয়, সোমাবলৈকে পৰা নাছিলোঁ। মন্দিৰ ভাগলৈ সোমাই এনেকুৱা এটা পজিটিভ এনাৰ্জি পালোঁ নহয়, কি ক'ম, মন চুই গ'ল। আৰু এইটো কেদাৰ মন্দিৰ যোৱা ৰাস্তা, চাওক না ইমান ধুনীয়া ৰাস্তাটো। আৰু এয়া গৈ আমি পাই গ'লোঁ কেদাৰ মন্দিৰ ভাগ। আৰু কেদাৰ মন্দিৰৰ ওচৰতে শিলেৰে নিৰ্মিত নন্দী ভাগো দেখা পালোঁ। আৰু এয়া হৈছে ভীমে ভাত খোৱা চৰিয়াটো। আজিলৈ ইমানেই, বাই।